নুমলীগড়ত এইবাৰ টাইটানিক চলাবলৈ সাজু এইবাৰ বৃহত্তৰ মৰঙীৰ মটৰ গাঁওবাসী। হয়, ভোগৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত গাঁওবাসী সাজু হৈছে ভোগালীক আদৰিবলৈ। এয়া বৃহত্তৰ মৰঙীৰ মটৰ গাঁৱৰ কেইটামান শিশুৰ লগতে গাঁওবাসীৰ ভোগালী উদযাপনৰ প্ৰস্তুতি। কৰোনা কালৰ মাজতে হেঁপাহৰ ভোগালীক আদৰিবলৈ টাইটানিকৰ আৰ্হিৰে বাঁহ নৰাৰে সাজি উলিয়াইছে বৃহৎ ভেলাঘৰ। দিনে নিশাই গাঁওবাসী এতিয়া ব্যস্ত টাইটানিক বনোৱাত। ভোগালীক লৈ উৎসাহে নধৰা গাঁওবাসীয়ে হাঁহে কোমোৰাই মাছে ভোগালীৰ এসাঁজ লগে ভাগে এই ভেলাঘৰতে খোৱাৰ বাবে প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে। 4জন ল'ৰা বনাইছোঁ আৰু মোৰ নাম হৈছে নমস্কাৰ শ্ৰী জয়দীপ দুৱৰা আৰু ভৈৰৱ গগৈ বুলি এজন আছে আৰু পবিত্ৰ বৰা আৰু এইটো তিনিও বুলি কয় তাৰ ঘৰত মতা নামটো আৰু সি বনাইছে। 4জন আমি ল'ৰাই বনাই আছোঁ এই ভেলাঘৰটো আৰু ইয়াত মানে বহুতো আৰু মানে 20 দিনমান হ'ল আজি বনাই থকা। এই মানে আমি এইটো প্ৰস্তুতি কৰি চলাই আছোঁ। এখন টাইটানিকৰ আৰ্হিত বনোৱা হৈছিলে জাহাজ। আমাৰ মানে ইয়াত মানুহ ঘৰ আছে 20 ঘৰমান 30 ঘৰমান হ'ব মানুহ ইয়াত আৰু মাংস মাছ দুইটাই হ'ব চাগে আৰু মেজি চাজি চবে সাজিব আৰু ইয়াতে আৰু চবে মিলি জুলি এসাঁজ আমি গাঁওবাসী এসাঁজ ভাত খাম ইয়াতে মেজি উৰুকা নিশাত। আৰু এয়া আমাৰ গাঁওখনৰ মানে মৰঙী এখন মটৰ গাঁও বুলি কয় আৰু তাতে আমি এখন বনাই আছোঁ। আমি মাঘ বিহু উপলক্ষে আমি ইয়াত সকলোৱে আজি ফূৰ্তি কৰিছোঁ। লগতে আমাৰ 4জনমান ল'ৰাই এই ভেলাঘৰটো সাজি উলিয়াইছে। ভেলাঘৰটো আপোনালোকে দেখা পাইছে, এখন জাহাজ হয়। আজি 2 তাৰিখ ডিচেম্বৰ 2 তাৰিখমানৰ পৰা সিহঁতি একদম লাগি আছে ইয়াতে। তাত আমি সকলো ৰাইজে ইয়াতে মিলি পেলাই উৰুকাৰ সাঁজটো খাম বুলি ভাবিছোঁ। হাঁহ থাকিব, লগত কোমোৰা বা ৰাজহাঁহ, এনেকৈ মাছ সকলোখিনি আৰু আমি সকলোৱে মিলি পিঠা পনা বনোৱা আৰম্ভ কৰিছোঁ। তিলৰ লাড়ু, লস্কৰা এনেকুৱাখিনি আৰু আমাৰ ল'ৰাকেইটালৈ ইমান কষ্টভাৱে লাগি আছে। সিহঁতলৈও যাতে আগলৈ আগবাঢ়ি যাব পাৰে সিহঁতেও, সেইখিনি মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু লগতে আপোনালোককো মোৰ ধন্যবাদ থাকিলে আপোনালোক আহি ইয়াতে এনেকৈ আমাৰ এইকণ সহায় আগবঢ়োৱাৰ কাৰণে। আমাৰ মৰঙী চাৰিআলি মটৰ গাঁও কয় এইকণ। ইয়াতে প্ৰায় 30 ঘৰমান মানুহ একেলগে খোৱা আয়োজন কৰা হৈছে। নুমলীগড়ৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, অসম টুডে।